ইয়াত মই মোৰ বিষয়ে অলপ কম লাইক হু এম আই যে মই এনেকৈ কোৰ্চ এটা কৰাই আছোঁ ইন কেছ যদি মোক এতিয়ালৈ গম নোপোৱা বা একচুৱেলি মই কোন হয় আৰু মই মোৰ চিম্পল এক্সপিৰিয়েঞ্চৰ বিষয়ে কম ঠিক আছে তো মইতো নৰ্মেলি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ PGDCA কমপ্লিট কৰিছোঁ আৰু PGDCA ডাজেণ্ট মিন কি মই চেণ্টাৰ এটাত কৰিছোঁ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি ভাল এটা ৰিজাল্ট কৰিছোঁ মানে ৰেংকত আহি বিকজ আই লাভ টেকন'লজি ঠিক আছে তাৰপিছত এফালে প্ৰবীণ কমপ্লিট কৰি থৈছোঁ তেনেকুৱা মোৰ বেছিক ডিগ্ৰী আছে বাট চাৰ্টিফিকেট ছাইডত থোৱা এজ লাইক আই অলৱেজ চে চাৰ্টিফিকেট ছাইডত থোৱা ফৰ্মেল এডুকেশ্যনৰ সেইখিনি বিশেষ এটা এতিয়া মোৰ কামত অহা নাই বাট ভৱিষ্যতলৈ কেনেকুৱা কামত আই ডোণ্ট ন' বাট কথাটো হৈছে যে স্কিলটো মেইন ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু মই মোৰ স্কিলৰ এক্সপিৰিয়েঞ্চখিনিৰ ওপৰত মই সদায় ফ'কাছ কৰোঁ স্কিলৰ এক্সপিৰিয়েঞ্চ মই 2014 পৰা মই ডিজিটেল মাৰ্কেটিঙৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত হৈ আছোঁ অ'কে তাৰপিছত লাষ্ট 3 to 4 yearsৰ পৰা মই এক্টিভলি ইউটিউবৰ প্ৰায় 20-25টা ইউটিউব চেনেল মই মেনেজ কৰিছোঁ মই এজ এ ইউটিউবাৰ নহয় ইউটিউবৰ বিহাইণ্ডত থাকি মেনেজ কৰিছোঁ অ'কে তাৰপিছত ডিজিটেল মাৰ্কেটিঙত এফিলিয়েট থ্ৰুদি লাইক মই ফ্লিপকাৰ্টৰ এক্সাম্পল ফ্লিপকাৰ্টত মই 1 year more than 5 lakhs rupees চেল কৰাইছোঁ অ'কে তেনেকুৱা ধৰণৰ বহুত হেৰি এক্সপিৰিয়েঞ্চ আৰু আই ডোণ্ট ন' অসমত বেলেগ কোন কেনেকুৱা আছে আই ন' বহুত তেনেকুৱা মানুহ আছে বাট কথা হৈছে এনেকৈ অপেনলি আহি যাতে বেলেগেও আগবাঢ়ি যায় তাৰ বিষয়ে মই এতিয়ালৈ নেক্সট মানুহ পোৱা নাই মে বি ওলাই যাব বা তেনেকুৱা কোনোবাই প্ৰিপেৰেশ্যন কৰি আছে বেলেগ এটা অসমৰ চুকে কোণে বাট কথাটো হৈছে যে আই বিলিভ কি মই প্ৰথম যোনে এনেকৈ অপেনলি ডিজিটেল মাৰ্কেটিঙৰ ওপৰত বা এনেকৈ এটা স্কিল বেছৰ ওপৰত মানে কি কৰিছোঁ এটা প্ৰমোশ্যনৰ কাৰণে আহিছোঁ ঠিক আছে তো 2014 মোৰ ভাল এক্সপিৰিয়েঞ্চ আছে টেকন'লজিৰ ক্ষেত্ৰত হওক কমিউনিকেশ্যন ক্ষেত্ৰত হওক মই বহুত ইণ্টাৰনেশ্যনেল ক্লাইণ্টৰ লগত কাম কৰিছোঁ অ'কে ফ্ৰান্সৰ এজন ভাল ছিংগাৰৰ লগতো মই কাম কৰিছোঁ ঠিক আছে ডিজিটেলি মই সিহঁতৰ ৱেবছাইট মেনেজমেণ্ট কৰা ছ'চিয়েল মিডিয়া মেনেজমেণ্ট বহুত কিবা কিবি এক্সপিৰিয়েঞ্চ আছে ইণ্টাৰনেশ্যনেল মই বহুত হেৰি কৰিছোঁ বাট কথাটো হৈছে যে এতিয়া মই এটা ট্ৰাই কৰি চাব বিচাৰিছোঁ যে মই অসমত লাইক বাহিৰত যেনেকৈ মাৰ্কেটটো আছে তেনেকৈ মই অসমত অসমীয়া ল'ৰা ছোৱালী যিখিনি ল'ৰা ছোৱালী সাধাৰণতে অকল জবৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে বা সিহঁতৰ এইটো মানে কনচেপ্ট বনি গৈছে যে উইদাউট জব উই কান বি ছাকচেছ ঠিক আছে সেই কনচেপ্টটো মই ৰং প্ৰুভ কৰিবৰ কাৰণে মই এটা অসমীয়াত ট্ৰাই কৰিব চেষ্টা কৰিছোঁ চ' বাট মোৰ এক্সপিৰিয়েঞ্চ যথেষ্ট আছে আৰু মই এইখিনি গেৰাণ্টি দি ক'ব পাৰিম যে কোৰ্চ লৈছা বা মোৰ ফ্ৰী ভিডিঅ'বিলাকে যোনে চাইছে 100% কিন্তু সিহঁতৰ প্ৰফিট হ'বই সিহঁতৰ লাভ হ'বই অ'কে আৰু পইচাৰে সদায় মিল নকৰে অবভিয়াছলি পইচাৰ চব কিছু হয় কিন্তু পইচাৰটো ইনকাম কৰা অৰ্থাৎ পইচাৰ যেনেকৈ আনিব লাগে সেই কথাটো আমাৰ প্ৰপাৰ ৱেটো আমি নাজানো অ'কে চ' আমি প্ৰপাৰ ৱেবিলাক জানে আৰু ডিজিটেল মাৰ্কেটিঙৰ সৈতে যথেষ্ট ইনকাম কৰিব পাৰি চ' মই ৰিকমেণ্ড কৰোঁ মোৰ যথেষ্ট এক্সপিৰিয়েঞ্চ আছে টাইম বাই টাইম শ্বেয়াৰ কৰি যাম অ'কে ডিজিটেল মাৰ্কেটিঙৰ ইউটিউবৰ ক্ষেত্ৰত হওক ভিডিঅ'গ্ৰাফীৰ ক্ষেত্ৰত হওক টেকন'লজিৰ ক্ষেত্ৰত হওক ৱেবছাইট বিল্ডিঙৰ ক্ষেত্ৰত হওক বহুত ক্ষেত্ৰত আছে অকল এই কোৰ্চটো লৈছে যে ইয়াত মই অনলাইন ইনকামৰ বুলি নহয় যিকোনো ধৰণৰ কুৱেশ্যন বা যিকোনো ধৰণৰ ছাজেশ্যন যিকোনো ধৰণৰ হেল্প লাগিলে অভিয়াছলি মই হেল্প কৰাত সদায় ৰেডি আছোঁ ঠিক আছে কিন্তু এইটো হয়তো বেছি সময়লৈ নাথাকিব পাৰে যদিহে মই ভাল এটা ৰেছপন্স নাপাওঁ তেতিয়া মই মোৰ ৰাস্তা অলৰেডি কৰিম লাইক মই মোৰ কোম্পানী দুটা চলাই আছোঁ স্মল ৰেঞ্জত আছে বাট মই এতিয়া ভাল চলি আছোঁ মোৰ ৱেবছাইট চলি আছে ঠিক আছে বাট ইয়াত চবচে ডাঙৰ এডভান্টেজ যে অসমত এনেকুৱা বহুত কেইজন মানে ভাল ভাল মানুহ আছে যিকেইটাই ডাঙৰ ডাঙৰ ৱেবছাইট চলাই আছে কিন্তু সিহঁতে কেতিয়াও মে বি হয়তো মোৰ দৰে কেতিয়াবা ট্ৰাই কৰিছিলে বাট সিহঁতে কেতিয়াও এনেকৈ অপেনলি হেৰি কৰে বা বেলেগ এইটো বিচৰা নাই যে বেলেগ তেনেকুৱা আৰু 100জন অসমীয়া ডেকা যুৱক যুৱতী একেলগে আগবাঢ়ি আহক এনেকুৱা ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত মে বি হয়তো এসময়ত ময়ো এনেকৈ ট্ৰাই কৰি যদি ৰেছপন্স নাপাওঁ হয়তো মে বি মই মোৰ ৰাস্তা লৈ ল'ব পাৰিম যেনেকৈ মই কাম কৰি আছোঁ কোনো ইয়াত ফিজিকেল প্ৰুফ নাথাকে বা আমি অপেনলি লাইক মই মোৰ ৱেবছাইটৰ কি ৱেবছাইট চলাইছোঁ মই ডাইৰেক্ট মই মানুহৰ লগত শ্বেয়াৰ নকৰোঁ কাৰণ বহুত কিছুমান কথা আহে যেতিয়া ডিজিটেল মাৰ্কেটিঙত সোমাবা তেনে গম পাই যাবা ঠিক আছে যি নহওক তো মই মোৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে অলপ শ্বেয়াৰ কৰিলোঁ তো ইউ কেন ট্ৰাষ্ট মি ব্লাইণ্ডলি অ'কে চকু মুদি ট্ৰাষ্ট কৰিব পৰা তাত কোনো সন্দেহ নাই মই ফুল ভেলু দিবলৈ ট্ৰাই কৰিম অ'কে ফুল ভেলু দিম ট্ৰাই কৰিম বুলি নাই ফুল ভেলু দিম চ' কথা হৈছে যে মেক্সিমাম বেনিফিট কেনেকৈ ল'ব পাৰে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে অ'কে চ' 24/7 24 ঘণ্টাই ফ্ৰী মানে ফ্ৰী আছে আমাৰ ফোন কল এনি টাইম ফোনৰ থ্ৰুৱেদি হোৱাটছআপৰ থ্ৰুৱেদি যেনেকৈ নহওক আমাৰ লগত কমিউনিকেশ্যন কৰিব এনি কাইণ্ড অফ ইছ্যু অ'কে এনি কাইণ্ড অফ ইছ্যু আমি মানে সদায় ৰেডি আছোঁ হেল্প কৰিবলৈ আৰু আমি হেল্প কৰি সদায় আমি নিজকে থেংকফুল বুলি ভাবোঁ অ'কে তো এতিয়া আমি নেক্সট ভিডিঅ'লৈ যাওঁ